মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজিৰ ক্লাছলৈ স্বাগতম জনাই ক্লাছ আৰম্ভ কৰিবলৈ লৈছোঁ। আজিৰ ক্লাছত মই আলোচনা কৰিম আদ-দাৰছুৰ ৰাবিআ স্বাহিবিল কিতাব। স্বাহিবিল কিতাব, ইয়াত স্বাহিবুনৰ অৰ্থ হৈছে লগৰীয়া বা ফ্ৰেণ্ড বা বন্ধু। স্বাহিবি মোৰ লগৰীয়া, মোৰ বন্ধু। আল কিতাব, কিতাপখন, অৰ্থাৎ কিতাপ মোৰ লগৰীয়া। ছাত্ৰ ছাত্ৰীসকল, প্ৰথমেই মই ৰিডিং কৈ আছোঁ, তোমালোকে মনোযোগেৰে শুনিবা। আনা ফাতা জু আদাবি আকৰাউ খাইৰাল কুতুবে ইন গাবাতিল আসহাব ফা স্বাহিবিল কিতাব ফিহি হাদিসু সামার মুজাইন বিসুয়ারে আসআলুহু ইউজিবুনি আন কুল্লি মা ইয়ারিবুনি ইয়াহলু বিহিল বায়ান ওয়ামা লাহু লিসান কাম কাসালি হিকায়া লতিফাতুন লিল গায়া। ছাত্ৰ ছাত্ৰীসকল, এতিয়া মই অৰ্থ কৈ আছোঁ, তোমালোকে মনোযোগেৰে শুনিবা। আনা মানে মই, ফাতা মানে যুৱক, জু মানে গৰাকী, আদাবি মানে সাহিত্যিক বা সভ্য বা শিষ্টাচাৰ সম্পন্ন। অৰ্থাৎ আমি ক'ব লাগিব, আনা ফাতা জু আদাবি, মই এজন সুশিষ্ট যুৱক। আকৰাউ খাইৰাল কুতুবে, আকৰাউ মই অধ্যয়ন কৰোঁ, খাইৰা মানে উৎকৃষ্ট, উত্তম বা ভাল, আল কুতুবে কিতাবুনৰ বহুবচন, কুতুবুন কিতাপবোৰ, মই উৎকৃষ্ট কিতাপবোৰ অধ্যয়ন কৰোঁ, মই উৎকৃষ্ট কিতাপসমূহ অধ্যয়ন কৰোঁ। আমি মিলাই ক'ব লাগিব, আনা ফাতাজু আদাবি আকৰাউ খাইৰাল কুতুবে, মই এজন সুশিষ্ট যুৱক, মই উৎকৃষ্ট কিতাপসমূহ অধ্যয়ন কৰোঁ। ইন গাবাতিল আসহাব, ইন গাবাত যেতিয়া আঁতৰি যায়, আল আসহাব বন্ধুবৰ্গ, যেতিয়া বন্ধুবৰ্গ মোৰ পৰা আঁতৰি যায়, ফা স্বাহিবিল কিতাব তেতিয়া লগৰীয়া মোৰ লগৰীয়া হৈ পৰে, মোৰ সংগী হৈ পৰে, আল কিতাব কিতাপখন। যেতিয়া বন্ধুবৰ্গ মোৰ পৰা আঁতৰি যায়, তেতিয়া কিতাপেই মোৰ সংগী হৈ পৰে। ফিহি হাদিসু সামাৰ, ফিহি ইয়াত আছে, হাদিসুন আলোচনা বা বৰ্ণনা, সামাৰুন সামাৰুন মানে আলোচনা বা কথোপকথন। ফিহি হাদিসু সামাৰ, ইয়াত ঘটনাৰ বৰ্ণনাবোৰ, মুজাইন সজোৱা আছে, সুসজ্জিত আছে, বিচুৱাৰে ছবি আকাৰে। ইয়াত ঘটনাৰ বৰ্ণনাবোৰ ছবি আকাৰে সুসজ্জিত আছে, বা ইয়াৰ কাহিনীৰ বৰ্ণনাবোৰ ছবি আকাৰে সুসজ্জিত আছে। আসআলুহু ইউজিবুনি, আসআলুহু মই ইয়াক প্ৰশ্ন সুধোঁ, অৰ্থাৎ মই কিতাপক প্ৰশ্ন সুধোঁ। ইউজিবুনি, ইউজিবু ইয়ে উত্তৰ দিয়ে, নি মোক, মই ইয়াক প্ৰশ্ন সুধোঁ আৰু ইয়ে মোক উত্তৰ দিয়ে। আন কুল্লি মা ইয়াৰিবুনি, আন কুল্লি প্ৰত্যেকটো বস্তু, যিয়ে মা মানে যিয়ে, ইয়াৰিবুনি মোক সন্দেহত পেলায়, প্ৰত্যেকটো বস্তু যিয়ে মোক সন্দেহত পেলায়। মই ইয়াক প্ৰশ্ন সুধোঁ আৰু ইয়ে মোক উত্তৰ দিয়ে, যি বস্তু সম্পৰ্কে মোৰ সন্দেহ উপজে। অৰ্থাৎ যি বস্তুৰ ওপৰত বা যি বিষয়ত মোৰ সন্দেহ উপজে, সেই বিষয়ে মই কিতাপক প্ৰশ্ন সুধোঁ আৰু কিতাপে মোক উত্তৰ দিয়ে। ইয়াহলু বিহিল বায়ান, ইয়াহলু মিঠা, বিহিল বায়ান ইয়াৰ
বৰ্ণনাবোৰ ইয়াৰ বৰ্ণনাবোৰ মিঠা অৰ্থাৎ কিতাপৰ বৰ্ণনাবোৰ মিঠা ওয়ামা লাহু লিসান ওয়ামা লাহু আৰু ইয়াৰ নাই লিসানুন বাক শক্তি বা ভাষা ইয়াৰ কোনো বাক শক্তি নাই বা ভাষা নাই ইয়াহলু বিহিল বায়ান ওয়ামা লাহু লিসান ইয়াৰ বৰ্ণনাবোৰ মিঠা যদিও ইয়াৰ কোনো বাক শক্তি নাই কাম কাসা লি হিকায়াত কাম কাসা লি হিকায়াত কাম কাসা কিমান যে বৰ্ণনা লি মোৰ বাবে আছে হিকায়া কাহিনীৰ কিমান যে কাহিনীৰ বৰ্ণনা মোৰ বাবে আছে লতিফাতুন লিল গায়াত অত্যন্ত মনোমোহা লতিফাতুন মানে মনোমোহা লিল গায়াত অত্যন্ত অৰ্থাৎ অত্যন্ত মনোমোহা কিমান যে কাহিনীৰ বৰ্ণনা মোৰ বাবে আছে অৰ্থাৎ কিতাপখনে মোৰ বাবে অত্যন্ত মনোমোহা কৈ কাহিনীৰ বৰ্ণনাবোৰ কৰে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে অৰ্থখিনি বুজিব পাৰিছা তথাপিও এতিয়া আকৌ মই অৰ্থ কৈ আছো তোমালোকে শুনিবা সাহিবিল কিতাপ মোৰ সংগী বা লগৰীয়া আনা ফাতাজু আদাবি আকৰাউ খাইৰাল কুতুবে মই এজন শিষ্টাচাৰ সম্পন্ন যুৱক সাহিত্য ভালপোৱা যুৱক মই উৎকৃষ্ট কিতাপসমূহ অধ্যয়ন কৰোঁ ইন গাবাতিল আসহাব ফা সাহিবিল কিতাব যেতিয়া বন্ধুবৰ্গ মোৰ পৰা আঁতৰি যায় কিতাপেই মোৰ সংগী হৈ পৰে ফিহি হাদিসুসামাৰ মুজাইন বিসুৱাৰে ইয়াৰ ঘটনাৰ বৰ্ণনাবোৰ বা কাহিনীৰ বৰ্ণনাবোৰ ছবি আকাৰে সুসজ্জিত আসআলুহু ইউজিবুনি আন কুল্লি মা ইয়াৰিবুনি যিবোৰ বস্তুৱে বা যিবোৰ বিষয়ে মোক সন্দেহত পেলায় মই ইয়াক প্ৰশ্ন সুধো ইয়াহলু বিহিল বায়ান ওয়ামা লাহু লিসান ইয়ে মুখ সুমধুৰ বাহাৰে উত্তৰ ইয়ে মুখ সুমধুৰ বৰ্ণনাৰে ইয়াহলু বিহিল বায়ান ওয়ামা লাহু লিসান ইয়াৰ বৰ্ণনাবোৰ মিঠা যদিও ইয়াৰ কোনো বাক শক্তি নাই কাম কাসা লি হিকায়া কিমান যে কাহিনীৰ বৰ্ণনা ইয়ে মোৰ বাবে কৰে লতিফাতুন লিল গায়াত যিবোৰ অত্যন্ত মনোমোহা ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে এতিয়া অনুবাদখিনি নিজে কৰিব পাৰিবা ছাত্ৰ ছাত্ৰীসকল এতিয়া মই এই কবিতাটিৰ সাৰাংশ কৈ আছো তোমালোকে মনোযোগেৰে শুনিবা কবিয়ে কিতাপখনক নিজৰ বন্ধু হিচাপে অভিহিত কৰি কৈছে যে কবি নিজে এজন সাহিত্য ভালপোৱা যুৱক তেওঁ নিজে উৎকৃষ্ট কিতাপসমূহ অধ্যয়ন কৰে যেতিয়া তেওঁ বন্ধুবৰ্গৰ পৰা আঁতৰি থাকে বা বন্ধুবৰ্গ তেওঁৰ পৰা আঁতৰি যায় তেতিয়া কিতাপেই একমাত্ৰ তেওঁৰ সংগী হৈ পৰে কবিৰ মতে কিতাপে যিবোৰ বস্তু বৰ্ণনা কৰে সেইবোৰ যেনিবা ছবি আকাৰে সজোৱা যদিও যিবোৰ বিষয়ে কবিক সন্দেহত পেলায় দুদুৰ মুদুৰত পেলায় সেই বিষয় সম্পৰ্কে কবিয়ে কিতাপক প্ৰশ্ন কৰে আৰু কিতাপে কবিক উত্তৰ দিয়ে কিতাপৰ বৰ্ণনাবোৰ অত্যন্ত মিঠা যদিও ইয়াৰ কোনো বাক শক্তি নাই আৰু কবিয়ে কৈছে যে কিমান যে মনোমোহা কাহিনীৰ বৰ্ণনা কিতাপে কবিৰ বাবে কৰে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে কবিতাটিৰ সাৰাংশও জানিব পাৰিছা গতিকে আজিলৈ ইমানতেই সামৰিছো ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই ভিডিঅ'টো এটি লাইক কৰিবা বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা আৰু চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ